Hi everyone, welcome back to A1 Assam GK Study channel. এবাৰ লৈ আহিছোঁ অসমৰ ইতিহাসৰ কেইটামান প্ৰশ্ন আৰু উত্তৰ। Question number 1. অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? Who was the first Speaker of the Assam Legislative Assembly? Option A. বসন্ত দাস, Option B. Chukapha, Option C. Horgeswal Tarokdar, Option D. Birbal. Answer বসন্ত দাস। Question number 2. অসমৰ প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? In which year did the first devastating earthquake occur in Assam? Option A. 1253 চনত, Option B. 1682 চনত, Option C. 1548 চনত, Option D. 1920 চনত। Answer C. 1548 চনত। Next question. কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? In which year did Mahatma Gandhi come to Assam? Option A. 1961 চনত, Option B. 1882 চনত, Option C. 1921 চনত, Option D. 1903 চনত। Answer 1921 চনত। Next question. অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? In which year did the non-corporation movement start in Assam? Option A. 1253 চনত, Option B. 1682 চনত, Option C. 1548 চনত, Option D. 1920 চনত। Answer 1920 চনত। Next question. কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? In which year was the Battle of Saraighat fought? Option A. 1948 চনত, Option B. 1671 চনত, Option C. 1698 চনত, Option D. 1847 চনত। Answer 1671 চনত। Next question. গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? In which year was the Guwahati High Court established? Option A. 1948 চনত, Option B. 1671 চনত, Option C. 1698 চনত, Option D. 1847 চনত। Answer 1948 চনত। Next question. আহোম আৰু মোগল সকলৰ শেষ ৰণ কোন চনত হৈছিল? In which year was the last battle between the Ahom and the Mughals fought? Option A. 1253 চনত, Option B. 1682 চনত, Option C. 1548 চনত, Option D. 1920 চনত। Answer 1682 চনত। Next question. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? Who was the first woman chief minister of Assam? Option A. জয়মতী, Option B. ৰেণুকা দেৱী বৰকটকী, Option C. সৈয়দা আনোৱাৰা তাইমুৰ, Option D. ওপৰৰ এটাও নহয়। Answer সৈয়দা আনোৱাৰা তাইমুৰ। Next question. অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? Who was the first chief minister of Assam? Option A. গোপীনাথ বৰদলৈ, Option B. ৰেণুকা দেৱী বৰকটকী, Option C. সৈয়দা আনোৱাৰা তাইমুৰ, Option D. ওপৰৰ এটাও নহয়। Answer গোপীনাথ বৰদলৈ। Next question. আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? In which year was the capital of the Ahom Empire established? Option A. 1253 চনত, Option B. 1682 চনত, Option C. 1548 চনত, Option D. 1920 চনত। Answer 1253 চনত। Next question. মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল?
In which year did the Muslim invade Assam for the first time? Option A 1406 চনত, অপশ্যন বি 1306 চনত, অপশ্যন চি 1206 চনত, অপশ্যন ডি 1212 চনত। এনচাৰ 1206 চনত। নেক্সট কুৱেশ্যন, অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইন হুইচ ইয়াৰ ৱাজ টি ডিস্কভাৰ্ড ইন আছাম? অপশ্যন এ 1961 চনত, অপশ্যন বি 1882 চনত, অপশ্যন চি 1823 চনত, অপশ্যন ডি 1903 চনত। এনচাৰ 1823 চনত। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইন হুইচ ইয়াৰ ৱাজ দ্য আছাম এছ'চিয়েশ্যন ফৰ্মড? অপশ্যন এ 1961 চনত, অপশ্যন বি 1882 চনত, অপশ্যন চি 1921 চনত, অপশ্যন ডি 1903 চনত। এনচাৰ 1903 চনত। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য হাই কোৰ্ট অফ আছাম লোকেট? অপশ্যন এ নগাঁও, অপশ্যন বি গুৱাহাটী, অপশ্যন চি তেজপুৰ, অপশ্যন ডি যোৰহাট। এনচাৰ অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যন, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? When was the first railway service introduced in Assam? অপশ্যন এ 1961 চনত, অপশ্যন বি 1882 চনত, অপশ্যন চি 1921 চনত, অপশ্যন ডি 1903 চনত। এনচাৰ অপশ্যন বি 1882 চনত। নেক্সট কুৱেশ্যন, কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি পাইছিল? ইন হুইচ ইয়াৰ was the Assamese language recognized as the state language? অপশ্যন এ 1961 চনত, অপশ্যন বি 1882 চনত, অপশ্যন চি 1921 চনত, অপশ্যন ডি 1903 চনত। এনচাৰ 1961 চনত। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? When was the University of Guwahati established? অপশ্যন এ 1901 চনত, অপশ্যন বি 1947 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1951 চনত। এনচাৰ অপশ্যন চি 1948 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? Who was the first governor of Assam? অপশ্যন এ দেৱেশ্বৰ শৰ্মা, অপশ্যন বি আকবৰ হাইদৰি, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি কৰুণেল কিটিং। এনচাৰ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? Who was the first speaker of the assembly after independence? অপশ্যন এ দেৱেশ্বৰ শৰ্মা, অপশ্যন বি আকবৰ হাইদৰি, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি কৰুণেল কিটিং। এনচাৰ দেৱেশ্বৰ শৰ্মা।